কিহত ব্যস্ত কি খবৰ আপোনালোকৰ ভালনে আশা কৰিছোঁ সকলোৱে ভাল মোৰো ভালেই আজি বিশ্বকৰ্মা পূজা সব সাফাইত লাগি আছোঁ চাওকচোন ৰাতিপুৱা ইমান ৰ'দ ওলাইছে বিশ্বকৰ্মা পূজা লাগিছে সাফাই ভালকে সিডাল যাও লোৱা নাই তেতিয়া ক'তো নালাগিব এইডাল যাওঁ ওইডাল বাঢ়িছে খা যায় লেতেৰা একচুট ওলাইছে দেই এইখিনিত সাফাইত ব্যস্ত সেইদিনাখন চাফা কৰিছিলে এসপ্তাহ সিটো মঙলবাৰ বুধবাৰে কৰা হৈছে এতিয়ালৈ লেতেৰা হ'লে তৎক্ষণাতে লেতেৰা হয় না নহয় আমাৰ ঘৰলৈ দিয়া কানেকশ্যনটো লৈ থাকে সেইটো কাৰণে কাৰেণ্টটো এনেকৈ কৰি থাকে মাজে মাজে বতাহ মাৰিলে লগেও চাফাইত পূৰা চাফাইত ব্যস্ত হৈ গৈছে শইকীয়া মই যাওঁ মই ঘৰ চাফা কৰোঁ তেওঁ মিল চাফা কৰক মই ঘৰ কালিয়ে চাফা কৰি থৈছোঁ এতিয়া মাত্ৰ ঝাৰু মাৰি দিলে হৈ গৈছে আৰু ইমান ৰ'দ ওলাইছে নহয় ৰাতিপুৱাই বেছি টাইম হোৱাই নাই এতিয়া ৰ'দ ওলাই গৈছে একদম 9টা 8টামান বজাৰ নিচিনা সময় হৈছে এতিয়া বেছি টাইম হোৱাই নাই গা পা ধুই কৰি আহিলোঁ চাফা চিকুণ কৰি পেলাই গা ধুইছোঁগৈ এতিয়া এয়া আটা মাৰিবৰ কাৰণে ৰেডি কৰি থৈছোঁ এতিয়া আমি ভাত নাখাওঁ একে ৰুটি খাম প্ৰসাদ দি গৈয়ে খাম কিন্তু আটাকেইটা মাৰি থ'লে ধৰক আহি পেলাই ধুমা বনাবলৈ সহজ হ'ব এতিয়া ক্ষীৰ অলপ বনাওঁ গাখীৰখিনি গৰম হ'বলৈ বহাই দিওঁ বাকীখিনি লাহে লাহে কৰি থাকোঁ ক্ষীৰ আৰু প্ৰসাদে দিম বেলেগ তেনেকুৱা একো হেৰি নকৰোঁ আজি যিহেতু নাম সামৰণি নামঘৰটো পাতিছে এইপিনে গাখীৰটো গৰম হৈ থাকক তাতো অলপ পাছত মাৰিম ছাইডত থৈ দিওঁ এতিয়া কাজু খিচমিচকেইটা তিয়াই লওঁ এয়া ক্ষীৰৰ কাৰণে নাৰিকল ড্ৰাই ফ্ৰুটখিনি ৰেডি কৰি ল'লোঁ আৰু এয়া চাউল আৰু এইপিনে গাখীৰ উতলি গ'ল যেতিয়া চাউলটো দি দিওঁ আৰু এতিয়া বনাই আছোঁ লাহে লাহে মেচিন চাফা কৰি হ'ল মেচিন চাফা কৰি হ'ল এখন এতিয়া ঘৰতে ৱাশ্বিং চেণ্টাৰ বনাই দিছোঁ দিয়া জলদি কৰা প্ৰসাদ হেৰি কৰিব লাগে মোৰ ক্ষীৰ হৈ গ'ল এয়া মিল একদম ধুনীয়াকৈ চাফা কৰি মুচি খুচি থৈ গৈছে একদম এয়া হৈ গ'ল এতিয়া প্ৰসাদখিনি ধুই কৰি লৈ আজৰি হওঁগৈ কাপোৰযোৰ সলাই কৰি ল'লোঁ এতিয়া যাওঁ প্ৰসাদকেইটা আগবঢ়াই কৰি দিওঁগৈ এওঁ লাগি আছে প্ৰসাদত মই বাকীখিনি কৰি মেলি দিলোঁ আৰু এতিয়া যাওঁ কৃষ্ণ হে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কালি বিশ্বকৰ্মা পূজা ইমান ইটো সিটো কামত লাগি থাকোঁতে বহুত মানুহ আহি গ'ল তাৰপিছতে ভিডিঅ' কৰিব নহ'ল ভালো নালাগে দিয়কচোন মানুহ বহাই পেলাই প্ৰসাদৰ পাতখন দি ভিডিঅ' কৰি থাকিবলৈ মই এইবোৰ ইমান এটা ভাল নাপাওঁ সেইটো কাৰণে মই কেমেৰা থৈ মানুহখিনি প্ৰসাদ চসাদ দিওঁতে মেলোঁতে আজৰি হওঁতে সন্ধিয়া 6টামানেই বাজিল 6টামান বজাৰ পিছতো আহিয়ে আছিলে দুই এজন যিহেতু তাৰপিছতে সেয়া কাম কৰি মেলি আৰু ৰাতি ভিডিঅ' ষ্টাৰ্ট নকৰিলোঁ মই এতিয়া চাওকচোন ৰাতিপুৱাই কিমান ৰ'দ ওলাইছে এতিয়া ৰাতিপুৱা ভাতকেইটা বনাই লওঁগৈ এতিয়া ৰাতিপুৱা ভাত বনোৱাত লাগি আছোঁ মই ধুম ভাতকেইটা বনাই লৈ ৰাতিপুৱা যে এইখিনি সময় নালাগে এনেকুৱাকৈ ৰ'দ ওলাইছে নহয় যেন 12টা 11টা এনেকুৱা বাজি গ'লগৈ ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে ৰ'দ তাৰপিছত ৰাতিলৈকেতো ঠাণ্ডা নালাগে তাৰপিছত আকৌ শোৱাৰ পৰা উঠি আকৌ একে ৰ'দ মানুহক যে হতাশ কৰি দিছে এটা মাহ ধৰি একদিন বৰষুণ দিয়া নাই ৰ'দেই
কি যে হ'বগৈ একদম অৱস লগাই দিছেগৈ ৰ'দৰ পৰা ভাতকেইটা বনাই লওঁ এতিয়া এয়া দালি সিজি গ'ল আগদৰি ভাতকেইটা বহাই লওঁ দালিকেইটা বাতিটোত থৈ পেলাই দালিখিনি তাৰপিছত ভাতকেইটা বহাই লওঁ নহ'লে ভাতকেইটা হওঁতে সময় লাগিব যে দালিখিনি পাছত তেল মাৰি আগদৰি ভাতকেইটা বহাই লওঁ ভাতকেইটা হাৱা যায় মানে দালিখিনি হৈ যাব তেতিয়া জল্দি গোটেই ঘৰ দুৱাৰ কাম বাকী আছে এয়া কালি কাঁহী বাতি এক্সট্ৰা ওলাইছিলোঁ কিবাকিবি এইবোৰ টেবুলত একদম ফুলি আছে ঘৰ সাৰাই নাই লেতেৰা হৈয়ে আছে এইবোৰ চাফ চিকুণ কৰিব লাগিব সেইটো ৰুমৰ বিছনাখন মাত্ৰ পাৰি থৈছোঁ বাকী চব লেতেৰা হৈয়ে আছে এইবোৰ ভাতকেইটা খাই কৰি লৈহে এইবোৰ চাফাইত লাগিম কাৰণ মোক ইমান সময়লৈকে ভোকত থাকিব দিয়া নাইকিয়া যিহেতু সোনকালে খাব দি আছে সেইটো কাৰণে খাই বৈ লৈহে চাফা কৰাত লাগিম আৰু কামটো হৈ থাকিব দিনটোলৈ চাফা কৰিম খালি টেবুলখন চাফা কৰিব লাগিব মোৰ টেবুলখন ফুলি থাকিলে যে একদম যে বহুত কাম আছে পাই থাকোঁ টেবুলখন চাফা হৈ থাকিলে শান্তি লাগি থাকে হৈ থাকিব বাকী কাম আৰু খানা ৰেডি মোৰ আজি ৰাতিপুৱা সময়ত পিটিকা ভাত খাম বুলি ভাবিছোঁ সেইটো কাৰণে ভোল আৰু আলুগুটি দি দিছোঁ আৰু এইপিনে দালি ভাতো ৰেডি ৰাতিপুৱা আজি থুলমূলকৈ থৈ দিলোঁ এনেকৈ বাকী ডাইনিঙত বাকীকেইটা কাঁহী বাতি সোমোৱালোঁ বাকী এইখিনি এনেকৈয়ে থাকে আৰু এইবিলাক সোমোৱাই কৰি নাথাকোঁ এইবিলাক দৰকাৰ হৈয়ে থাকে লৈ থকাই যায় এই 4খন চকী মই খালী কৰি ৰাখোঁ মাত্ৰ বাকীখিনি থাকেই এইখিনি সদায় বাকীখিনি সোমোৱাই দিলোঁ এতিয়া মোৰ কমচে কম ভাল লাগে দেখি পেলাই যে ফ্ৰী হৈ থাকে আৰু আমাৰ দুজন মানুহে খোৱা বাকী কেতিয়াবা এজন দুজন আলহী হ'লে ধুনীয়াকৈ হৈ যায় বাকীখিনি তেনেকৈ থৈ দিওঁ আৰু কোনোবা আহিলে কৰিলে গোটেইখন খালী কৰি পেলাওঁ এওক মাতি আনোগৈ ভাত খাবলৈ এওঁ মিল চলাই আছে আহিব পাৰে নোৱাৰে আমাৰ এইটোৱে চালা খাবলৈ হ'লেও মানে এওঁ আহিব পোৱালৈকে ৰখি থাকিব লাগিব এতিয়া গৈ মাতি আহোঁগৈ ভাতৰ হাৱা যাবলৈ অকণমান সময় লাগিব আৰু কিন্তু মানে যেতিয়ালৈ তেওঁ আহিব তেতিয়ালৈ ধুনীয়াকৈ ৰেডি হৈ যাব মই সেইটো কাৰণে 10 মিনিটমানৰ আগতে মাতি থৈ আহোঁগৈ এতিয়া যাওঁ মাতি থৈ আহোঁগৈ এওঁক মাতি থৈ আহিলোঁ তেওঁ মিলতে আছে অহা নাই আহিব মোৰ ইমান গৰম লাগি গ'ল নহয় ভৰি হাতকেইটা ধুই কৰি আহিছোঁ বাকী আমাৰ এই ভাদ মাহৰ শেষৰ দিনটো বহুত ভালকৈ পতা যায় আগতো পাতিছিলে মই এইবছৰ পাইছোঁ এওঁ কৈছে যে এইবছৰ অলপ সৰুকৈ পাতি থওঁ কাৰণ আমাৰ ইমান ডাঙৰ বিপদটা আহি আছে তুমিও ইমানখিনি চম্ভালিব নোৱাৰিবা এতিয়া সেইটো কাৰণে ভাগৰ মাহৰ সংক্ৰান্তি দিনটো আমি এবাৰ সৰুকৈয়ে থৈ দিলোঁ মিলটোৰ কাৰণে বা ঘৰখনৰ কাৰণে প্ৰতি বছৰে এই দিনটো ভালকৈ পতা যায় এইবাৰ অলপ থুলমূলকৈয়ে থ'লোঁ অহা বছৰ পাতিব লাগিব ভালকৈ এইবছৰ থাকক আৰু কাৰণ মই ইমানখিনি চম্ভালিবও নোৱাৰিম তথাপিতো ইমান সৰুও নহ'ল একো নাই অহা বছৰ পাতিব লাগিব ভালকৈ ডাঙৰকৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই